চ' গাইজ ঘৰতে আছে লেচু আৰু লেচু ছিজন এতিয়া বলক তেতিয়াহ'লে খাওঁ আৰু গছজোপা মই দেখুৱাই দিছোঁ কোনখিনিত আছে এইজোপা চাওক ইয়াতে লাগি আছে এইকেইটা সৰু সৰু লাগি আছে বলক তেন্তে পাৰি কিনে খাওঁগৈ তেতিয়াহ'লে চ' গাইজ ইমানকেইটাই পালোঁ আৰু বেলেগ নাই আৰু এইকেইটাই খাওঁ বলক চ' গাইজ এইকেইটা পাৰিলোঁ চাওক আৰু এতিয়া টেষ্ট কৰি কিনে চাওঁ বলক কেনেকুৱা লাগিব খাই কিনে চ' গাইজ বলক তেতিয়াহ'লে এটা টেষ্ট কৰি চাওঁ মিঠা নে টেঙা সৰু সৰু অৱশ্যে গছজোপা সাৰ পোৱা নাই সেইটো কাৰণে চাগে ইমান সৰু আৰু গছজোপাও সৰু পিছে ডাঙৰ হ'ব পিছত আৰু ফলটো ডাঙৰ হ'ব বৰ্তমান এইটো গুটিটো সৰু মানে বহুতখিনি আছিলে মিঠাও নহয় টেঙাও নহয় মাজত আৰু চাগে আৰু অকণমান পকিলেহেঁতেন নেকি তথাপিও মজা লাগিছে খাই আৰু এটা খাওঁ আপোনালোকে খালে নে লেচু ঘৰত কাৰোবাৰ লেচু আছে নেকি কমেণ্ট কৰি ক'ব হা বেড টেষ্টি গাইজ আৰু এটা খাওঁ একদম নিমখ চিমখ লগাই কেনে মজা লাগিলেহেঁতেন কি জানি নুনি খাই থকা যেন লাগিছে এইটো মিঠা এইটো সৰু গুটি চ' গাইজ চাওক খাই দিলোঁ বিৰাট মজা লাগিলে চ' আজিলৈ ইমানেই অন্য এটা ভিডিঅ' লগ পোৱাৰ কাৰণে বাই বাই